ডাঙৰীয়াই শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই আমাৰ যি প্ৰতিনিধি অনুসূচিত জাতি ছাত্ৰ সন্থা যি প্ৰতিনিধি আছে, যি নিৰপেক্ষ হিচাপে আজিলৈকে কাম কৰি আহিছে, যাৰ গাত দাগ নথকা এজন মানুহক মাতি নি তেওঁ এনেদৰে অপমান কৰিছে যে অনুসূচিত জাতিৰ লগতে অনুসূচিত লিডাৰ যিমান পালোঁ সেইসকল কিন্তু জালিয়া। তেওঁ যি মানসিকতাই তেওঁ যি মন আত্মাত যি পুহি ৰাখিছিলে অনুসূচিত জাতিৰ প্ৰতি যি বেয়া ভাৱ তেওঁ কিন্তু তাক প্ৰকাশ কৰি দিলে। আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, এইখন শিৱসাগৰ হয়, এই শিৱসাগৰত কোনো জাত ভেদ প্ৰথাৰে কিন্তু ইয়াত কেতিয়াও স্থান নাপায়। আৰু দিয়া নহ'ব অখিল গগৈ ডাঙৰীয়া, আপুনি যিমানেই ডাঙৰ লিডাৰ নহওক অনুসূচিত জাতিয়ে কেতিয়াও মানি লোৱা নহ'ব। এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, তেওঁ অনুসূচিত জাতিক যি জালিয়া আখ্যা দিছে, জালিয়া ডেফিনেশ্যনটো তেওঁ নাজানে। জালিয়া তেওঁ নিজেই, তেওঁ যেতিয়া কাৰাগাৰত সোমাই আছিলে, যেতিয়া অনুসূচিত জাতিৰ লগতে জনজাতি বহু মানুহে তেওঁক ভোটদান কৰি তেওঁক জয়যুক্ত কৰিলে, অনুসূচিত জাতি ছাত্ৰ সন্থাই সক্ৰিয়ভাৱে ৰাজনীতিত কৈছিলে অখিল গগৈ সমাজ জীৱনৰ এজন সত্তা, অসমীয়া জীৱনৰ এজন সত্তা, অখিল গগৈক কিন্তু ভোট দিব লাগে। সেই অখিল গগৈ ছমাহৰ পিছত আহি যেতিয়া গাদী পালে, গাদী পাই পিনে আহি পিনে প্ৰথমে কৈছে যে অনুসূচিত জাতিৰ মানুহ লগতে লিডাৰসকল জালিয়া। তেওঁক আমি ক'ব বিচাৰিছোঁ, জালিয়া ডেফিনেশ্যনটো আপুনি নিজেই নিজক সুধি চাওক, কোন জালিয়া আৰু কোন জালিয়া কৰিবলৈ গৈ আছে। আপুনি যি মনত ভাৱ ৰাখিছে, যেনেকৈ আপুনি ভাবিছে অনুসূচিত জাতিটোক মই ডমিনেট কৰিম, সেই ডমিনেট আমি কেতিয়াও মানি লোৱা নহ'ব। আৰু শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা এটা স্পষ্ট কৰি দিয়া হৈছে, 12 তাৰিখৰ পৰা প্ৰতিখন গাঁৱতে ইয়াৰ বিৰুদ্ধে কাৰ্যসূচী কৰা হ'ব। আৰু প্ৰতিজন অনুসূচিত জাতিৰ মানুহে জানিব লাগিব যে অখিল গগৈ নিচিনা মানুহে মানসিকতাত অনুসূচিত জাতিৰ প্ৰতি যি বেয়া মনোভাৱ ৰাখিছে, সেই মনোভাৱ প্ৰতিজন অনুসূচিত জাতিৰ মানুহে জানিব লাগিব আৰু তাৰ প্ৰত্যুত্তৰ তেওঁক আমি দিয়া হ'ব। আৰু এটা কথা মই স্পষ্ট কৰি দিব বিচাৰিছোঁ, তেওঁ যদি অতি শীঘ্ৰে যদি অনুসূচিত জাতিৰ ওচৰত যদি ক্ষমা নোখোজে, তেন্তে আমি কিন্তু ইয়াকে জংগী আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ম।